জ্ঞানবৃক্ষ নলেজ চেনেললৈ সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিছোঁ অসম সাহিত্য সভাৰ সভাপতিসকলৰ ছেকেণ্ড পাৰ্টটো। ৩৬তম অধিৱেশন বৰপেটা ১৯৬৯ চন আনন্দ চন্দ্ৰ বৰুৱা। ৩৭তম অধিৱেশন ঢিং ১৯৭০ চন উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। ৩৮তম অধিৱেশন ১৯৭১ চন মাকুম তীৰ্থনাথ শৰ্মা। ৩৯তম অধিৱেশন ধুবুৰী ১৯৭২ চন হেম বৰুৱা। ৪০তম অধিৱেশন ৰঙিয়া ১৯৭৩ চন গিৰিধৰ শৰ্মা। ৪১তম অধিৱেশন মঙলদৈ ১৯৭৪ চন ডক্টৰ মহেশ্বৰ নেওগ। ৪২তম অধিৱেশন ১৯৭৫ চন তিতাবৰ ডক্টৰ সত্যেন্দ্ৰ নাথ শৰ্মা। ৪৩তম অধিৱেশন ১৯৭৬ চন টিহু যজ্ঞেশ্বৰ শৰ্মা। ৪৪তম অধিৱেশন অভয়াপুৰী ১৯৭৭ চন সৈয়দ আব্দুল মালিক। ৪৫তম অধিৱেশন গোলাঘাট ১৯৭৮ চন প্ৰসন্নলাল চৌধুৰী। ৪৬তম অধিৱেশন শুৱালকুছি ১৯৭৯ চন অতুল চন্দ্ৰ বৰুৱা। ৪৭তম অধিৱেশন ৰহা ১৯৮০ চন যতীন্দ্ৰনাথ গোস্বামী। ৪৮তম অধিৱেশন তিনিচুকীয়া ১৯৮১ চন সীতানাথ ব্ৰহ্ম চৌধুৰী। ৪৯তম অধিৱেশন ডিফু ১৯৮২ চন সীতানাথ ব্ৰহ্ম চৌধুৰী। ৫০তম অধিৱেশন বঙাইগাঁও ১৯৮৩ চন ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৫১তম অধিৱেশন বিহপুৰীয়া ১৯৮৫ চন যোগেশ দাস। ৫২তম অধিৱেশন কামপুৰ ১৯৮৬ চন বীৰেন বৰকটকী। ৫৩তম অধিৱেশন পাঠশালা ১৯৮৭ চন ডক্টৰ মহেন্দ্ৰ বৰা। ৫৪তম অধিৱেশন হাইলাকান্দি ১৯৬৮ চন কীৰ্তিনাথ হাজৰিকা। ৫৫তম অধিৱেশন ডুমডুমা ১৯৮৯ চন মহিম বৰা। ৫৬তম অধিৱেশন বিশ্বনাথ চাৰিআলি ১৯৯০ চন নৱকান্ত বৰুৱা। ৫৭তম অধিৱেশন দুধনৈ ১৯৯১ চন ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ৫৮তম অধিৱেশন গুৰেশ্বৰ ১৯৯২ চন লক্ষ্যধৰ চৌধুৰী। ৫৯তম অধিৱেশন শিৱসাগৰ ১৯৯৩ চন ডক্টৰ ভূপেন হাজৰিকা। ৬০তম অধিৱেশন মৰিগাঁও ১৯৯৪ চন ডক্টৰ লীলা গগৈ। ৬১তম অধিৱেশন সৰ্থেবাৰী ১৯৯৫ চন হিতেশ ডেকা। ৬২তম অধিৱেশন বোকাখাট ১৯৯৬ চন ডক্টৰ লক্ষ্মীনন্দন বৰা। ৬৩তম অধিৱেশন বিলাসীপাৰা ১৯৯৭ চন ডক্টৰ নগেন শইকীয়া। ৬৪তম অধিৱেশন হাওৰাঘাট ১৯৯৮ চন ডক্টৰ নগেন শইকীয়া। ৬৫তম অধিৱেশন হাজো ১৯৯৯ চন চন্দ্ৰপ্ৰসাদ শইকীয়া। ৬৬তম অধিৱেশন চাবুৱা ডিব্ৰুগড় ২০০১ চন হোমেন বৰগোহাঁই। ৬৭তম অধিৱেশন উত্তৰ লখিমপুৰ ২০০৩ চন ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত। ৬৮তম অধিৱেশন চিপাঝাৰ ২০০৫ চন কনকসেন ডেকা। ৬৯তম অধিৱেশন চাপৰ কনকসেন ডেকা ২০০৭ চন। ৭০তম অধিৱেশন ধেমাজি ২০০৯ চন ৰংবং তেৰাং। ৭১তম অধিৱেশন দেৰগাঁও ২০১১ চন ৰংবং তেৰাং। ৭২তম অধিৱেশন বৰপেটা ২০১২ চন ইমৰান শ্বাহ। ৭৩তম অধিৱেশন ২০১৪ চন বৰপেটা ইমৰান শ্বাহ। ৭৪তম অধিৱেশন ২০১৫ কলিয়াবৰ ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা। ৭৪তম অধিৱেশন পৰমানন্দ ৰাজবংশী বৰডুমছা ২০১৮ চন। ৭৬তম অধিৱেশন শুৱালকুছি ২০২০ চন ডক্টৰ কুলধৰ শইকীয়া। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।